Hi friends, welcome back to my YouTube channel Jay Kolita Vlogs. আজি আমাৰ পুৰীত চতুৰ্থ দিন আৰু ৰাতিপুৱা সাগৰত গাপা ধুই আমি পুৰীৰে কিছুমান লোকেল সাইট সিন চাবলৈ ওলাইছো। এনেকৈ আমি দিনটোৰ কাৰণে এখন টেম্পো লৈ লৈছো আৰু প্ৰথমতে আমাক এনেকৈ সাগৰৰ পাৰে পাৰে লৈ গৈ আছে আমাক ওমকাৰেশ্বৰ শিৱ মন্দিৰলৈকে। চাওকচোন আপোনালোকে আজি আমি দিনটোত কি চাও। বন্ধুসকল যিসকলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকক অনুৰোধ জনাইছো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু আমি এনেকুৱা ধৰণৰ নতুন ঠাইবিলাকত গৈ থাকিম আৰু লগতে আমি নিজেও চাম আৰু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই থাকিম। বন্ধুসকল এই ৰাস্তাটো চাওকচোন আপোনালোকে কি ধুনীয়া বংগোপসাগৰৰ পাৰে পাৰে এনেকৈ ধুনীয়া ৰাস্তাটোৰে আমি এতিয়া গৈ আছো ওমকাৰেশ্বৰ শিৱ মন্দিৰলৈকে। আমি আহিলো এতিয়া পুৰীত থকা ওমকাৰেশ্বৰ মন্দিৰত। পুৰীত থকা ওমকাৰেশ্বৰ শিৱ মন্দিৰটো আচলতে এটা শিৱ মন্দিৰহে। ওমকাৰেশ্বৰ বুলি ক'লে আপোনালোকে আৰু নাভাবিব যে ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ। ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগটো পুৰীত নাই, ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগটো আছে মধ্যপ্ৰদেশত। বন্ধুসকল আপোনালোকে চাওকচোন ওমকাৰেশ্বৰ শিৱ মন্দিৰটোৰ বাহিৰ চাইডটো ইমান ধুনীয়া আৰু ইয়াতে প্ৰৱেশ দুৱাৰখনৰ সন্মুখতে দুটা ধুনীয়া সিংহৰ মূৰ্তি বনাই থৈ দিছে আৰু সাইডতে জোতা চেণ্ডেল থোৱা ঠাই আৰু ভিতৰত তুমি আমি এনেকুৱা ধৰণৰ সিংহৰ মূৰ্তি, নৰসিংহ, তাৰপিছত শ্ৰীকৃষ্ণৰ দশ অৱতাৰ এইবিলাক ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিছে আৰু এনেকৈ ৱালবিলাকত এনেকুৱা চিত্ৰশিল্পবিলাক অংকন কৰা আছে। ইমান ধুনীয়াকৈ সজাইছে মন্দিৰটো, আচলতে দেখি খুব মনটোৱে ভাল লাগি গ'ল। আৰু এই মন্দিৰটো আমাৰ অসমত থকা একদম সত্ৰবিলাকৰ নিচিনাই দেখাত, একেবাৰে একদম সত্ৰবিলাকৰ নিচিনাই, সত্ৰবিলাকৰ যেনেকৈ ৱালবিলাকত ধুনীয়াকৈ চিত্ৰশিল্প কিছুমান অংকন কৰা থাকে ঠিক তেনেকৈ ইয়াতো এনেকুৱা ধৰণৰ চিত্ৰশিল্প অংকন কৰা আছে। আৰু এইটো মন্দিৰটো মই দেখি এটা কথা অনুমান কৰিলোঁ যে উৰিষ্যা আৰু অসমৰ মাজত কিন্তু চিত্ৰশিল্পৰ যথেষ্ট মিল দেখা পোৱা যায়। Soft strums of the warm acoustic guitar blend with the gentle sound of the waves crashing against the shore. A serene melody weaves through the breeze, creating a soothing rhythm that mirrors the ocean's ebb and flow. বন্ধুসকল আপোনালোকে যিখন দেখিছে ৰাক্ষসৰ মুখ, এই ৰাক্ষসৰ মুখখনেৰে আমি এতিয়া প্ৰৱেশ কৰিব লাগিব ভিতৰত। ভিতৰত আছে 108টা শিৱলিংগ আৰু 108টা শিৱৰ নাম লিখা আছে আৰু এই ৰাক্ষসৰ মুখখন একদম মানে মাজুলীত আমি যিটো মুখাশিল্প দেখা পাওঁ সেই মুখাশিল্পৰ লগত প্ৰায় মিল আছে। গতিকে উৰিষ্যাৰ লগত আমাৰ অসমৰ কলা সংস্কৃতি বা আৰ্ট এণ্ড কালচাৰ চিত্ৰশিল্পৰ যথেষ্টখিনি মিল থকা বুলি এইবিলাক দেখিলে গম পোৱা যায়। এনেদৰে আমি এই ৰাক্ষসৰ মুখখনেৰে ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰত প্ৰৱেশ কৰিয়ে মই এনেকৈ দেখিলোঁ দৰ্জাৰ একদম সন্মুখতে আছে নন্দী এটা ধুনীয়াকৈ বনোৱা আছে আৰু এনেকৈ 108টা শিৱলিংগ আৰু 108টা শিৱৰ নাম ধুনীয়াকৈ লিখা আছে। সেয়া চাওকচোন আপোনালোকে, শিৱলিংগবিলাক এনেকৈ আছে আৰু এই যিখন দেৱাল আছে সন্মুখত, এই দেৱালখনত এনেকৈ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ ধুনীয়াকৈ 3খন ফটো বনোৱা আছে। যিহেতু ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ হৈছে হিন্দু ধৰ্মৰ ত্ৰিদেৱ। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা, বিষ্ণু হৈছে পালনকৰ্তা আৰু মহেশ্বৰ হৈছে বিলীনকৰ্তা। গতিকে আমাৰ এই হিন্দু ধৰ্মত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰেই হৈছে আমাৰ প্ৰধান ভগৱান। গতিকে ইয়াতে ধুনীয়াকৈ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ ফটো কেইখন লগোৱা আছে চাওকচোন। আচলতে এইবিলাক লৈ কেতিয়াও বিতৰ্কও হ'ব নালাগে যে যিবিলাক বৈষ্ণৱপন্থী মানুহ আছে, বৈষ্ণৱপন্থীবিলাকে ক'ব বিচাৰে যে বিষ্ণু প্ৰধান, যিবিলাক শিৱপন্থী মানুহ আছে, শৈৱপন্থী তেওঁলোকে ক'ব বিচাৰে যে শিৱই প্ৰধান। গতিকে এনেকুৱা কেতিয়াও নহয়, কাৰণ শিৱই আছিল বিষ্ণু ভক্ত আৰু বিষ্ণুৱে আছিল শিৱ ভক্ত। গতিকে এইবিলাক লৈ কেতিয়াও বিতৰ্ক কৰিব নালাগে বা সমাজত কেতিয়াও বিভ্ৰান্তি সৃষ্টিও কৰিব নালাগে। গতিকে বাহিৰত আহিলে তীৰ্থ ভ্ৰমণ কৰিলে কিছুমান বস্তু গম পোৱা যায়, কিছুমান কথা গম পোৱা যায় যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰেই হওক বা আমাৰ হিন্দু ধৰ্মত যিমানবিলাক দেৱ দেৱী আছে গোটেইবিলাকৰে কিবা নহয় কিবা এটা মাহাত্য আছে। গতিকে এইবিলাক লৈ কেতিয়াও সমাজত বিতৰ্কৰ সৃষ্টি কৰিব নালাগে। বন্ধুসকল ওমকাৰেশ্বৰ শিৱ মন্দিৰ দৰ্শন কৰি এতিয়া আমি এনেকৈ জংঘলৰ মাজে মাজে ৰাস্তাৰে গৈ আছোঁ আমি গুপ্ত বৃন্দাবনলৈকে।
চাওকচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে। আমি আহিলোঁ এতিয়া গুপ্ত বৃন্দাবন, এইখন গেট, আমি গৈ আছোঁ গুপ্ত বৃন্দাবনত সোমাইছোঁ। এইটো গণেশৰ মূৰ্তি আছে গুপ্ত বৃন্দাবনৰ আৰম্ভণিতে। টিকেট ল'ব লাগে 10 টকাকৈ। 4জন, 2জন 3জন আরেকজন আছে। এইটো জগন্নাথৰ মূৰ্তি বনোৱা আছে ইয়াত। শংকৰদেৱৰ শিল্পকলাৰ লগত যথেষ্টখিনি মিল আছে, আমি ইয়াতে আহি গম পালোঁ। এই এনেকুৱা ধৰণৰ ময়ূৰবিলাক আমি আচলতে নামঘৰ বা এনেকুৱা আমাৰ যিবিলাক সত্ৰ আছে তাত এনেকৈ বনোৱা আছে। শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত যিবিলাক নামঘৰ আছে, সত্ৰ আছে, তাত কিন্তু এইবিলাক চিত্ৰ কলা যথেষ্টখিনি আমি দেখা পাইছোঁ অসমত। গতিকে ইয়াৰ লগত উৰিষ্যাৰ লগত তাৰমানে আমাৰ অসমৰ কলা সংস্কৃতি যথেষ্ট মিল আছে। শংকৰদেৱে যেনেকৈ আমাৰ অসমত এইবিলাক প্ৰচাৰ কৰিছিল, ঠিক তেনেকৈ ইয়াতো আছে। গতিকে কলা সংস্কৃতি যথেষ্টখিনি মিল মই দেখিছোঁ উৰিষ্যা আৰু অসমৰ। বন্ধুসকল, আমাৰ অসমত যেনেকৈ ৰাস পূজাৰ সময়ত ধুনীয়াকৈ মূৰ্তিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ লীলাখিনি ধুনীয়াকৈ প্ৰদৰ্শন কৰা হয়, ঠিক তেনেকৈ ইয়াতো তাৰমানে শ্ৰীকৃষ্ণৰ লীলা খেলাখিনি ধুনীয়াকৈ মূৰ্তিৰ দ্বাৰা প্ৰদৰ্শন কৰি থৈ দিয়া আছে। লগতে ইয়াতে এটা ডাঙৰকৈ চৈতন্যদেৱৰ মূৰ্তি বনাই থৈ দিয়া আছে, আৰু লগতে বেলেগ বেলেগ ভগৱানবিলাকৰ ধুনীয়াকৈ মূৰ্তিবিলাক বনাই থৈ দিয়া আছে ইয়াতে। গতিকে গুপ্ত বৃন্দাবনত আহি আমাৰ খুবেই ভাল লাগিল। আপোনালোকে যদি কেতিয়াবা পুৰী আহে বা আপোনালোকে যদি আহিছিলোঁ তেতিয়াহ'লে ভালে কথা, আৰু যদি আপোনালোকে ইয়াতে আহি পোৱা নাই তেতিয়াহ'লে আপোনালোকে পুৰীত আহিলে আহিব পাৰে। পুৰী জগন্নাথ মন্দিৰৰ পৰা বেছি দূৰ নহয়, গতিকে এইবিলাক ঠাই আচলতে আমি চাব লাগে। বন্ধুসকল, এয়া আপোনালোকে দেখিছে ভগৱান বিষ্ণু 9 নম্বৰ অৱতাৰ বুদ্ধদেৱৰ এটা মূৰ্তি ধুনীয়াকৈ বনাই থৈ দিছে, আৰু মূৰ্তিটোৰ ওচৰতে এটা ধুনীয়াকৈ শিৱলিংগ বনাই থৈ দিছে। আৰু এইপিনেদি গ'লে আপোনালোকে এটা পুখুৰী দেখিবলৈ পাইছে, এয়া চাওক। এই পুখুৰীটোতে সমুদ্ৰ মন্থনটো ধুনীয়াকৈ দেখুৱাই দিয়া আছে। গতিকে খুব ভাল লাগিল আমাৰ ইয়াতে আহি, আমি দিনটো এনেকৈ ধুনীয়াকৈ এনজয় কৰিলোঁ। গতিকে পুৰীত আহি খুব ভাল লাগিল আমাৰ। গুপ্ত বৃন্দাবনত এনেকৈ ভজনালয় আছে, ইয়াত আহিলে এনেকৈ সিদ্ধ প্ৰসাদ খাব পাৰি। টিকেট ল'ব লাগে, 80 টকা টিকেট। নিৰামিষ ভাত আছে, বহুতে লৈছে, টিকেট লৈছে এনেকৈ। ধুনীয়া চাফ চিকুণ, নিৰামিষ খাই ভাল লাগে। টেষ্টটো কেনেকুৱা আমাৰ ইপিনৰ নিচিনা হ'ব। বন্ধুসকল, আমাৰ ইয়াতে ভাতখিনি খাই খুবেই ভাল লাগিল। দালি দিছিল আৰু 2খন চব্জি দিছিল, এখন আমৰ টক দিছিল। খুব সোৱাদ হৈছিল, যিহেতু এনেও মন্দিৰ বা নামঘৰৰ খাদ্যটো খুব সোৱাদেই হয়। গতিকে মোৰ খাই খুব ভাল লাগিল। গতিকে আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আগলৈও আমাৰ ভিডিঅ'বিলাক এনেদৰে উপভোগ কৰিব বুলি আশা থাকিল। ধন্যবাদ।